need to get some help, hoping you could save me. Welcome back to my channel. মই কংকনাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ব্লগ হলে আৰু আজি হৈছে মোৰ বাবে এটা বিশেষ দিন আজি হৈছে 22 আগষ্ট আৰু আজি মোৰ জন্মৰ দিন গতিকে যেহেতুকে মোৰ বিয়াৰ পিছত এটো প্ৰথমটো জন্মই আছিল কিন্তু ঘৰলৈ যাবলৈ নোৱাৰিলো যাবলৈ পাৰা হয় বাৰু ভালে আছিল নোৱাৰিলো সেই কাৰণে ৰুমতে হাজবেণ্ড আৰু মই সৰুকৈ বাৰ্থডেটো কেনেকৈ সেলিব্ৰেট কৰিছো তাকে আপোনালোকৰ আগত শেয়াৰ কৰিম আজি একদম সৰুকে থুলমুলকে বাৰ্থডেটো সেলিব্ৰেট কৰিছো আৰু আজি যেহেতুকে হৈছে ৰাখী বন্ধনো আৰু মোৰ ফালৰ পৰা সকলো মোৰ দাদা বাইদেউ বাই ভনী পৰিয়াল সকলোকে ৰাখী বন্ধনৰ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো সকলোৰে জীৱনবোৰ ৰঙীন হৈ থাকক সদায় আপোনালোক হাঁহি থাকক আৰু আজি যেহেতুকে সানডেও পৰিছে আৰু হাজবেণ্ডো থাকিবই গতিকে আমি দুইটাই মিলি বাৰ্থডেটো কেনেকৈ সেলিব্ৰেট কৰিছো আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে ভিডিওটো স্কিপ নকৰিব হেহলৈকে চাই থাকিব তেনেহলে বলক বজাৰ কৰিবলৈ যাম বাহিৰলৈ এতিয়া ওলাইছো আৰু হাজবেণ্ডে স্কুটি লৈছে এতিয়া আমি বাৰ্থডে বুলি অকমান বজাৰ কৰি আহোঁগে ভিডিওটো চাই থাকক Hey guys, আমি এতিয়া আহি আছো আসলতে আমি দেওবাৰে এনেও যাও দুইজনে এনেকৈ ওলাই বজাৰ চা কৰিবলৈ যেহেতুকে বজাৰ থাকে দেওবাৰৰ দিনটোত আৰু আজি বাৰ্থডেও যেহেতুকে সেই কাৰণে আমি এতিয়া আহি আছো বজাৰলৈ বুলি এয়া প্ৰথমতে হাজবেণ্ড সোমাইছে এটিএমত সোমাই লৈছে আৰু তাৰ পিছত আমি বজাৰখিনি কৰিম প্ৰথমতে যাম আমি গ্ৰসাৰী শ্বপত আমি এখন দোকানৰ পৰাই প্ৰায় বজাৰ কৰো সেই দোকানখনলৈ যাম এতিয়া Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways. Till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways. And on we'll go. এতিয়া আমি আহিছো মটন লবৰ কাৰণে ইয়া হাজবেণ্ডে মটনখিনি লৈছে বজাৰ প্ৰায় হৈ গৈছে এতিয়া আমি আকৌ ৰিটাৰ্ণ হ'ম ৰুমলৈ ইয়া আমি আহি আছো বজাৰখিনি স্কুটিৰ আগত আৰু বক্সত মিলাই কৰি ভৰাই দিছো যাতে মোৰ ভিডিঅ' কৰিবলৈ প্ৰব্লেম নহয় ফ্ৰী হৈ আহি আছো আৰু ইভিনিং টাইমৰ এটা সৰু বাৰ্থডে পাৰ্টি হ'ব আপুনি ভিডিঅ' স্কিপ নকৰিব চাই থাকক আৰু এইটো হৈছে মোৰ আজিৰ বাৰ্থডে কেকটো এইটো কালি হাজবেণ্ডে অনলাইন অৰ্ডাৰ দিছিলে অলপ আগত দি থৈ গৈছেহি এইটো কেকটো কেনেকুৱা লাগিলে কমেন্ট কৰি জনাবচোন কেকটো কেনেকুৱা লাগিছে হাজবেণ্ডৰ চইচ হয় আন্টিহঁতক খুৱাই মেলি পঠালো আৰু পাকঘৰত এতিয়া লাগিব ভাতৰ যোগাৰত হাজবেণ্ড আৰু মই দুইটাই মিলি বনাম তেনেহলে বলকচোন চাও পাকঘৰলৈ যাও
আৰু হাজবেণ্ডে কিনো কৰি আছে চাওঁগে পুৰা বনোৱাত ব্যস্ত হৈ আছে আজি মটন আছে বাৰ্থডে স্পেচিয়েল বুলি আৰু পোলাও বনাইছে পোলাওখিনি মই বনাম পোলাও ৰেডি কৰি দিছোঁ মানে গোটেই পাকঘৰটো অৱস্থা নাই আৰু সেই বাচন যে এগালমান উলিয়াব এতিয়া পোলাও কাৰণে মই গোটেইখিনি ৰেডি কৰি থৈছোঁ এয়া বনাই আছে কেৰাহীখন ইগন'ৰ কৰিব দেই কেৰাহীখন একদম লেতেৰা কেৰাহী পুৰা আমাৰ মাষ্টাৰ চেফ লাগি গৈছে মটন বনোৱাত আজি মটন কাৰী তুমি কি দিছা এয়া চিম্পুল নে চিম্পুল আমাৰ খুব চিম্পুল খানা খাই দেই যিমান মানে হেৰি খাওঁ মই খাওঁ মানে নহয় বাৰু তোমাৰ আজি মোৰ বাৰ্থডে বুলি তুমি যে মটনখিনি বনালা মই বহুত মানে বহুত ধন্যবাদ থাকিলোঁ ভালে আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু দেখাই থাকিম শেষত মটনখিনি কি ৰূপলৈ গৈ কেনেকুৱা বা হ'ল পোলাওখিনি বাৰু ময়ে বনাম হাজবেণ্ডে মোৰ বাৰ্থডে বুলি ইমান মৰমেৰে মটন কাৰী বনাইছে মই খুবেই সুখী মানে সঁচানে বনাই থাকিব দিওঁ আৰু দেখাই থাকিম গতিকে চাই থাকক ভিডিঅ'টো মাংস বনাই হৈ গ'লগে আৰু এতিয়া মই এয়া কুকাৰ বহাই দিছোঁ গেছত মই এতিয়া পোলাওখিনি বনাই ল'ম গৰম দেখিছেনে পুৰা ঘামি জামি আছোঁ গৰমত আৰু বনাই কৰি লৈ মই গাটো ধুই ল'ম তাৰপিছতহে খাম দেই নহ'লে নোৱাৰি বহুত গৰম দিছে আজি আৰু পোলাওখিনি এতিয়া এয়া মই বনাই আছোঁ আজি মই ঘি নিদিওঁ ৰিফাইনতে বনাম মানে ঘি কি হয় খাবলৈ মন যোৱা নাই সেনেকৈ সেইকাৰণে মই আজি ৰিফাইন দিয়ে মই বনাম পোলাওখিনি মই আচলতে ঘি খাই ইমান ভাল নাপাওঁ সেইকাৰণে তেনেহ'লে ভিডিঅ'টো চাই থাকক আকৌ লগ পাই আছোঁ এতিয়া পাইছে ৰাতি 10:30 আমি খাই বৈ মেলি আজৰি হ'লোঁ আৰু আজি সঁচাকৈ হাজবেণ্ডে মটনখিনি পূৰা মানে এনেকুৱা বনাইছে খুব ধুনীয়া হৈছিলে খাবলৈ আৰু মই ভাবোঁ যে বাৰ্থডে বা যিকোনো অকেজনত আমি ৰেষ্টুৰেণ্টত খাবলৈ যোৱাতকৈ এনেকৈ হাজবেণ্ড ৱাইফে মিলি পাকঘৰত বনাই খাই বেছি ভাল লাগে আৰু যিহেতুকে এইবাৰ মোৰ বিয়াৰ পিছত প্ৰথমটো বাৰ্থডে আৰু ঘৰলৈও যাব নোৱাৰিলোঁ সেইকাৰণে ৰুমতে আমি এনেকৈ সৰুকৈ বাৰ্থডেটো চেলিব্ৰেট কৰিলোঁ আৰু ইফালে মায়েও বোলে ঘৰত মানে যিহেতুকে ভাদ মাহ আৰু মানে নামঘৰতে মোৰ বাৰ্থডেও ভাদ মাহ দুয়োটা মিলাই চাহ তাহ খুৱাই দিলে সেনেকৈ বাৰ্থডেটো এবাৰ পাৰ কৰিলোঁ মই আপোনালোকে মোক যে ইমান ধুনীয়া ধুনীয়া উইচ কৰিছে মই মানে বহুত ধন্যবাদ মোৰ ফালৰ পৰা থাকিলে সকলোলৈকে আপোনালোকে মোৰ ফ্ৰেণ্ডছ ফেমিলি সকলোৱে মোক বাৰ্থডে বুলি ফেচবুক হোৱাটছআপ লগতে ফোন কৰিও বহুতে উইচ কৰিছিলে আৰু সকলোলৈকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিলে বহুত ধন্যবাদ থাকিলে কাৰণ মোৰ ফ্ৰেণ্ডছবিলাকে যিসকলে মোক মানে ইমানখিনি ছাপোৰ্ট কৰে আৰু বহুতেই মোৰ ব্লগটো চাবলৈও কিজানি ৰৈ আছে আৰু মই গম নাপাওঁ ব্লগটো মই কেতিয়ালৈ দিবগৈ পাৰোঁ এডিটিং কৰি কাৰণ এইখিনি মোৰ অকণমান কামো আছে গতিকে পাব অতি সোনকালে আৰু সেয়াই আজিৰ মই মানে ব্লগটো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ ভাগৰো লাগিছে এতিয়া শুই যাওঁ ভিডিঅ'টো কেনে পালে চাই নিশ্চয় জনাব আৰু যদি চাই ভাল পাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি বাৰ্থডে দিনাই কৈছোঁ ছাবস্ক্ৰাইব প্লিজ কৰি দিব লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰো কৰিব তেনেহ'লে আজিলৈ বাই বাই আৰু গুড নাইট